ধুবুৰী জিলাৰ গোলকগঞ্জত মণ্ডল বিজেপিৰ সংবাদমেল গোলকগঞ্জত বিজেপিয়ে ৰগপৰ মাজত সংঘটিত মাৰপিটৰ ঘটনা দুৰ্ভাগ্যজনক। সংবাদমেলত মণ্ডল সভাপতিৰ অভিযোগ গোলকগঞ্জত অগপ নেতৃত্বৰ বাবেই দুই দলৰ মাজত সংঘাত সংঘটিত হৈছিল। গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠনক লৈ যোৱাকালি গোলকগঞ্জ সমজিলাত বিজেপিৰ হাতত অগপৰ অশোক প্ৰধানী পুত্ৰ উজ্জ্বল প্ৰধানী প্ৰহত হৈছিল। বিজেপিৰ অভিযোগ গোলকগঞ্জ আঞ্চলিক পঞ্চায়তৰ অধীনত 11গৰাকী আঞ্চলিক পঞ্চায়ত সদস্য আছে। 6গৰাকী বিজেপি, 2গৰাকী অগপ, 2গৰাকী কংগ্ৰেছৰ, 1গৰাকী নিৰ্দলীয়। গোলকগঞ্জ আঞ্চলিক পঞ্চায়তত বিজেপিৰ অগপ সংখ্যাগৰিষ্ঠ আছিল। অগপ নেতৃত্বৰ বক্ৰপথেৰে বিজেপিক এৰি কংগ্ৰেছ আৰু নিৰ্দলীয় সহায়ত আঞ্চলিক পঞ্চায়ত গঠনৰ প্ৰচেষ্টা চলাই সেই অগপৰ এনে ষড়যন্ত্ৰৰ বাবে যোৱাকালি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি সংবাদমেলত মন্তব্য কৰে। সংবাদমেলত গোলকগঞ্জ বিজেপি মণ্ডল সভাপতি গোবিন্দ অধিকাৰী, নৱনিৰ্বাচিত গোলকগঞ্জ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ইতি ৰায়, বিজেপি ৰাজ্যিক পৰিষদৰ সদস্য জয়দেৱ অধিকাৰীকে ধৰি বিভিন্ন নেতৃবৰ্গ উপস্থিত থাকে। সাংবাদিক বন্ধুসকল, আজি আপোনালোকক এইকাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে জানে যে যোৱাকালি যিটো ঘটনা আমাৰ কাৰণে খুব দুখ লগা ঘটনা হৈছে। কাৰণ কালি এককভাৱে যি আচলতে বাতৰিত যিধৰণে প্ৰকাশ পাইছে খুবেই দুখজনক কথা। আচল ঘটনাটো আচলতে আমাৰ দৃষ্টিগোচৰ হৈছে, যিটো আচল ঘটনা সেই আচল ঘটনাটো কিন্তু প্ৰকাশ হোৱা নাই। আৰু সেইকাৰণে আপোনালোকক আমি অনুৰোধ জনাইছোঁ যে ঘটনাৰ যিটো আঁৰৰ ঘটনা, প্ৰকৃত যিটো ঘটনা, সেই ঘটনাটো প্ৰকাশ পালে ভাল লাগিল হয়, ৰাইজে বুজি পালে। আচলতে কালি যিটো আঞ্চলিক পঞ্চায়ত গঠনৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গঠনৰ যি প্ৰক্ৰিয়া আছিল, সেই প্ৰক্ৰিয়াৰ সভাখন যোৱাকালি 3 নম্বৰ সভা আছিল। প্ৰথমখন সভাত আপোনালোকে জানে যে গোলকগঞ্জ ব্লকত আঞ্চলিক পঞ্চায়তত 11খন পঞ্চায়ত আছে। 11জনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য আছে। তাৰে ভিতৰত বিজেপি 6জন, কংগ্ৰেছৰ 2জন, আমচু সমৰ্থিত 1জন আৰু 2জন অগপৰ প্ৰাৰ্থী আছে। যিহেতুকে আমি অগপ আৰু বিজেপি মিত্ৰতা NDA মিত্ৰজোঁটৰ আমি 8জনকে আছিলো, গতিকে তাত আমি 3বাৰকে বা 2বাৰকে সভা পিছুৱাই দিব লগা অৱস্থা কিন্তু নাছিল। মূলত প্ৰথম দিনৰ সভাখন আপোনালোকে নিশ্চয় অৱগত যে প্ৰথম দিনৰ যিখন সভা আমন্ত্ৰণ জনাইছিল জিলা উপায়ুক্ত মহোদয় আমাৰ সমজিলা আয়ুক্ত কাৰ্যালয়ত, সেইদিনাখন আপোনালোকে ভালকে জানে বা সমজিলা আয়ুক্ত যদি তাত যদি CCTV ভিডিঅ' চায়, তাত আপোনালোকে এটা বস্তু স্পষ্ট হ'ব যে আমাৰ সমৰ্থিত নেতাই, যে NDA সমৰ্থিত নেতাই কংগ্ৰেছৰ 2জন, আমচু সমৰ্থিত 1জন আৰু 1জন আমাৰ যিটো কি বুলি কয় অগপৰ 2জন আৰু আমাৰ বিজেপি 1জনক লৈ তেওঁলোকে গৈছে। এই ক্ষেত্ৰত যে প্ৰথম পৰ্যায়তে যে আমাৰ NDA মিত্ৰতাত যে কোনোবাই যে অগপ নেতৃত্ব, ইয়াৰ স্থানীয় অগপ নেতৃত্বই যে আচলতে এই মিত্ৰতাত হাত মেলাইছে, সেই কথাটো সেইদিনাখনে কিন্তু স্পষ্ট হৈছে। সেইদিনাখন আমি প্ৰথম সভাখন বাতিল হৈছিল এই কাৰণে, যেতিয়া অগপই আমাক এৰি কংগ্ৰেছৰ যি কংগ্ৰেছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি এটা সময়ত অগপৰ জন্ম হৈছিল, সেই অগপই যেতিয়া কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে, আমচুৰ সমৰ্থিত 1জনৰ লগত মিত্ৰতা কৰি তেখেতসকলে আঞ্চলিক পঞ্চায়ত গঠনত যোজা কৰিলে, তেতিয়া কিন্তু আমাৰ মিত্ৰতাৰ এই প্ৰশ্নটোত কিন্তু এক প্ৰশ্নবোধক চিহ্ন হিচাপে থিয় দিছিল। গতিকে এইটো আছিল প্ৰথম দিনৰ আৰম্ভণি আৰু ইয়াক বেলেগভাৱে ৰূপ দিয়া হৈছে যোৱাকালি আপোনালোকে যিদৰে কৰিছিল। যোৱাকালি চাওক, যোৱাকালি ঘটনাটোত আমি 3 নম্বৰ সভা আছিল, সেই সভা আমন্ত্ৰণ মৰ্মে গৈছিল। আমাৰ ইতি ৰায় বাইদেউ সৰ্বসন্মতভাৱে তেওঁলোকে ভোটদানৰ জৰিয়তে তেখেত গোলকগঞ্জ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হৈছিল। আৰু এই সভানেত্ৰী হোৱাৰ পূৰ্বে যেতিয়া প্ৰাক্তন বিধায়ক অচিনাই চৰকাৰে তেওঁ প্ৰাৰ্থীৰ লগত লৈ জিলা সভাপতিৰ সহিত যেতিয়া গৈছিল, তেওঁ সমজিলা কাৰ্যালয়লৈ আগবাঢ়িছিল, তেতিয়া দেখিছে আপোনালোকে কেনেদৰে আক্ৰমণ কৰা হৈছিল। আপোনালোকে নিশ্চয় অৱগত যে প্ৰাক্তন বিধায়ক অচিনাই চৰকাৰৰ গাড়ীত আক্ৰমণ কৰা হৈছিল। আপোনালোকে বহুতেই সেই ভিডিঅ'টো পাইছে বা আপোনালোকে সেই কথাটো যে বাতৰিত যদি তেনেকে প্ৰকাশ কৰিলে আমাৰ ভাল লাগিল। কাৰণ প্ৰাক্তন বিধায়ক অচিনাই চৰকাৰৰ বাহনত আক্ৰমণ কৰা হৈছিল, তেওঁ চালকক আক্ৰমণ কৰা হৈছিল, চালকজন আহত হৈছে, এই কথাটো কিন্তু আচলতে নাহিল।
গতিকে এই যে মিত্ৰতাৰ কথা কৈছে, এই ক্ষেত্ৰত বিজেপিয়ে গোলকগঞ্জত অন্তত মিত্ৰতা আছিল কাৰণে নেতাই বিচৰা তেওঁৰ আমাৰ সেই মনোভাৱ আছিল কাৰণে, ভাৰতীয় জনতা পাৰ্টিৰ সেই মনোভাৱ আছিল কাৰণে মিত্ৰতাত যেতিয়া প্ৰথমত তেওঁলোকে আসন বিচাৰিছিল, দুখনকৈ আসন মটেৰচাৰ যিখন আসন আমি তেওঁক দিছিলো, তেখেতক আমাৰ নেতৃত্ব দিছিল। কাৰণ এইটো কাৰণত যে অগপ নেতা তেওঁ নিজৰ বাসগৃহত তেওঁৰ নিজৰ হোম ডিপিখন যেতিয়া বিচাৰিছিল, আমাৰ তেতিয়া নেতৃত্বই চিন্তা কৰিছিল নেতাই যেতিয়া তেওঁৰ নিজৰ আসনখন পঞ্চায়তত নিজৰ আসনখন বিচাৰে, তেতিয়া সেই ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ ডিমোট নথকাকে, য'ত আমি টিকট ঘোষণা কৰিছো, বিজেপিয়ে টিকট ঘোষণা কৰিছিল, তাৰ পিছতো কিন্তু প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতো কিন্তু তেওঁলোকৰ প্ৰবল দাবীত আমি কোনো ধৰণৰ ডিমোট নকৰাকে কিন্তু সেই আমাৰ নেতৃত্বে কিন্তু তেওঁ আসনখন এৰি দিছে। গতিকে প্ৰথমৰ পৰা আমাৰ এই সহযোগিতাৰ মনোভাৱ, NDA যি মিত্ৰতা, সেই মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিবলৈ আমি আগৰ পৰাই কিন্তু চেষ্টা কৰি আছো। কিন্তু যেতিয়া কংগ্ৰেছ আৰু দুজনকে কংগ্ৰেছ আৰু আমচু সমৰ্থিত প্ৰাৰ্থীক লগত লৈ অগপই যেতিয়া প্ৰথম দিনাখনে আঞ্চলিক পঞ্চায়ত গঠন কৰিবলৈ গ'লে, তেতিয়া কিন্তু আমি কিন্তু তেতিয়াই কিন্তু আপোনালোকে বহুতে গম পাইছে এইটো আচলতে কি সূচাইছে। আৰু যোৱাকালি সৰ্বসন্মতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰাৰ্থী ইতি বাইদেউ, ইতি ৰায় আমাৰ আঞ্চলিক পঞ্চায়ত সভানেত্ৰী হৈছিল, তেওঁ 6টা ভোট লাভ কৰিছিল। আৰু এই ঘটনাটো কিন্তু এই যিটো কোৱা হৈছে, যিটো প্ৰকাশ কৰা হৈছে, এই ঘটনা কিন্তু আচলতে সেয়া নহয়। আৰু কালি অগপ এজন নেতাই, ইয়াৰ অঞ্চলৰ নেতাই, তেওঁ শ্ৰম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ওপৰত কংগ্ৰেছৰ সৈতে বহি আছিল, পৰিকল্পিত হৈ বহি আছিল। যেতিয়া আমি প্ৰাৰ্থীলৈ প্ৰৱেশ কৰিছিলো, তেখেতে সদল বলে আমাৰ প্ৰাৰ্থীক আগচি ধৰে, তেওঁলোকে হেঁচা প্ৰয়োগ কৰে। তেতিয়াতো সেই কথাটো যেতিয়া নিশ্চয় দেখিছিল, ইতি বাইদেউৰ বহুত সমৰ্থক আছিল, ইতি বাইদেউ আৰু বিভিন্ন এই যে ভাৰতীয় জনতা পাৰ্টিক ভাল পোৱা বা ইয়াৰ স্থানীয় ৰাইজসমূহ যে ওলাই আছিল, এই কথাটো যেতিয়া নেতৃত্বক যেতিয়া বেয়া ভাষাৰে কথা কোৱা আৰম্ভ কৰিছিল, আমাৰ প্ৰাৰ্থীক যেতিয়া কঠোৰ মন্তব্য কৰিছিল, তেতিয়া কিন্তু সেই ৰাইজসমূহ এই কথাটো সহজভাৱে ল'ব পৰা নাই, আৰু তাৰে পৰিণতি এই ঘটনাটো হৈছে। আৰু ইয়াক কোনো খিলঞ্জীয়া বা কোনো বহিৰাগত আক্ৰমণ কৰা নহয়, এইবিলাক বোকাত মিছা কথা, এইবিলাক কথা অপপ্ৰচাৰ চলোৱা হৈছে আমাৰ বিৰুদ্ধে, ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে। গতিকে এই অপপ্ৰচাৰ আমি হ'ব নালাগে। গতিকে এইখিনিয়ে মূল কথা। আপোনাৰ বিধায়কক আক্ৰমণ কৰা হ'ল, তেওঁক ৰাজনৈতিকভাৱে আক্ৰোশ কৰা হৈছে, আগচি ধৰা হৈছে। গতিকে আমি ভাবো আপোনালোকৰ অনুৰোধ, ইয়াৰ যিটো সঁচা কাহিনী, আচল প্ৰকৃত ঘটনা, সেই ঘটনাটো আপোনালোকে প্ৰকাশ কৰিলে আমাক ভাল লাগিব। আপোনালোকৰ অনুৰোধ যাতে সঁচা ঘটনা, কোনে মিত্ৰতাক ভংগ কৰিলে, আমাৰ প্ৰাক্তন বিধায়কক কিয় আক্ৰমণ কৰিব লগা হৈছে, তেওঁলোকে বাৰে বাৰে বেয়া কথা, বেয়া কঠোৰ মন্তব্য কৰিছে, এই কথাবিলাক আচলতে সাধাৰণ জনতাই যেতিয়া মানুহ আহিছিল, কাৰণ তেতিয়া সেই মানুহবিলাকে সহজভাৱে ল'ব পৰা নাই। আৰু তাৰে মাজৰ পৰাই ধৰক এই দুৰ্ঘটনাটো হৈছে। গতিকে মানুহ যিহেতু সহজভাৱে মানি ল'ব পৰা নাই, গতিকে ইয়াত প্ৰাক্তন বিধায়কৰ কোনো দুখ নাই, আমাৰ প্ৰাক্তন অচিন্তা চৰকাৰক তেওঁক ৰাজনৈতিকভাৱে আক্ৰমণ কৰা হৈছে। গতিকে এই ঘটনাটো নাখায়, যাতে নহয়, মিত্ৰতাত আমি অটল আছিলো। গতিকে এই আচল ঘটনাটো আপোনালোকক প্ৰকাশ কৰি আমি একদম আপোনালোকক অনুৰোধ জনাইছো। এতিয়া চাওক, আমি পূৰ্বতে কৈছো, কোনোবা কাৰোবাৰ সমৰ্থকে কাৰোবাক যে আক্ৰমণ কৰিছে, উন্নয়নত আগা ধৰা বেকাংশ ব্যক্তিক যদি আক্ৰমণ কৰিছে, তাততো ভাৰতীয় জনতা পাৰ্টি জড়িত নহয়। কোনোবা কাৰোবাৰ সমৰ্থকে, তাত ইয়াত অচিৰ চৰকাৰ কোনো দুখ নাই, প্ৰাক্তন বিধায়কৰ এই নাই, তাত বহুত বিভিন্নজনৰ বিভিন্ন সমৰ্থক আছে। গতিকে যিহেতু আমাৰ প্ৰাৰ্থীক উদ্দেশ্যি কঠোৰ মন্তব্য কৰা আৰম্ভ কৰিছিল, গতিকে কাৰোবাৰ সমৰ্থকে কাৰোবাক আক্ৰমণ কৰিছিল, আমাকো বেয়া লাগিছে। এইটো এনেকুৱা হ'ব নালাগিছিল, এনেকুৱা পৰিৱেশ হ'ব নালাগিছিল। এই কথাটো কওঁ, যেতিয়া আমাৰ জিলা সভাপতিয়ে
এণ্ট্ৰি কৰিছিল, সমজিলা আয়ুক্তলৈ ঢাপলি মেলিছিল, এই মুহূৰ্তত প্ৰাক্তন বিধায়ক আক্ৰমণ কৰা হৈছে। 144 আছিল, আৰক্ষীয়ে যথোপযুক্ত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। তাৰ মাজত কেনেকৈ দুষ্ট চক্ৰই তেওঁৰ গাড়ী আক্ৰমণ কৰিব বিচাৰে, এই কথাটোকে হয়তো ক'বলৈ গৈছিল প্ৰশাসনক যে আপোনালোকে সাজু নাছিল নেকি, এই ব্যৱস্থাটো কৰিব লাগিছিল। এই কথাটোক আচলতে ৰহণ চানা হৈছে। এই কথাটোত আচলতে আৰক্ষীৰ সৈতে তৰ্কযুদ্ধ নহয়, তেওঁলোকে কিবা কথা পাতিবলৈ গৈছে। এই কথাটো কি হ'ল, প্ৰাক্তন বিধায়কৰ গাড়ীত বাহনত আক্ৰমণ কৰা হ'ল, এই কথাটো প্ৰকাশ পাব লাগিছিল। এই প্ৰকাশ এনেইতো উদ্ধত হোৱা নাই, বাহনত আক্ৰমণ কৰা হৈছে, তাতে স্পটত গতাই দিয়া হৈছে। মানুহে সমৰ্থকে যিসকল প্ৰত্যক্ষদৰ্শী তেওঁলোকক ধৰি দিছে গাড়ী আক্ৰমণ কৰা, তেওঁক এৰি দিছে। এই কাৰণেতো মানুহখিনি আমাৰ যি কাৰ্যকৰ্তা আৰক্ষীৰ সৈতে কথা পাতিছে, বোলে এইটো কি হ'ল, আমি ধৰি দিছো, ৰাখিব লাগে। আজি ঘটনাৰ সূত্ৰপাত আৰু পৰিৱেশ আমাৰ শান্ত আছে, আৰু আমি আমাৰ প্ৰশাসনীয় বিভাগৰ কাম কৰিছো, আমাৰ লগত দৰকাৰ নাই, আমি আছো নহয়। কিন্তু ঘটনাৰ সূত্ৰপাত তেওঁলোকে কৰিলে। এতিয়া প্ৰথম অৱস্থাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দুজন নেতৃত্ব গোলকন সমষ্টিৰ যিটো নেতৃত্ব দি আছিল আমাৰ প্ৰাক্তন বিধায়ক অখিলেশ চৰকাৰ, তাৰ গাড়ীতে আমাৰ মানে শিলগুটি দলিয়ালে, আৰু সেইটো লৈয়ে আমাৰ ঘটনাৰ সূত্ৰপাত আৰম্ভ হ'ল। গতিকে এইবিলাক কথা আমি বলাত, কিন্তু সংবাদ মাধ্যমে এইবিলাক মানে এইটো ঘটনাৰ পৰা যোগ দিছে, মাৰপিট কৰিছে, এইটোহে সংবাদ মাধ্যমে। মই এইটো ক'ব বিচাৰো যে যেতিয়া ঘটনাৰ সূত্ৰপাত যেতিয়া গাড়ী আমাৰ অচিলাৰ চৰকাৰৰ গাড়ীতে দলিয়ালে, তাৰপিছত আমাৰ যিটো আমাৰ আজি আমাৰ লগব আৰু বিজেপি যিটো মিত্ৰজোঁট, এইটো ঠিকে আছে, এইটো বঢ়িয়া এটা অংক হৈ আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 6 জন আৰু অগপৰ 2 জন, আমাৰ 8 জন আমাৰ বঢ়িয়া হৈ যায়। কিন্তু তাৰ মাজখানত তেখেতসকলে কি কৰিলে, তেওঁলোকে কংগ্ৰেছৰ লগত হাত মিলালে, আমাৰ বিজেপিৰ আঘাত কৰিলে, এজন সদস্যক আমাৰ উজাই লৈ গ'ল। এই যিটো আমাৰ সংঘাত আৰম্ভ হ'ল, তাৰে সূচনা যোৱাকালি এই ঘটনাটোত জড়িত হৈ আছে। গতিকে সেয়েহে আমি আমাৰ সংবাদ মাধ্যমত এইটোৱে কোৱা হৈছে যে ইয়াত বিজেপি মানে আমি হেৰি কৰা নাই, তাতকৈ দুষ্ট চক্ৰই মানে যিটো ঘটনা সূত্ৰপাত সেইটো সৃষ্টি কৰিছে। গতিকে সংবাদ মাধ্যমে যোৱাকালি যিটো আমাৰ সংবাদ প্ৰচাৰ কৰিছে, সেইটো আমি দোষাৰোপ কৰা নাই। আমি বিচাৰিছো যে ঘটনাৰ সূত্ৰপাত ক'ৰ পৰা হ'ল। যেনেকে সংবাদ মাধ্যমত জনাইছে যে অষ্ট্ৰেলিয়াৰ চৰকাৰৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে, এইটো যে নহয় জানো, এইটো ঘটনাৰ এটা পৰিৱেশ সৃষ্টি হৈছে, তাৰ কাৰণে এটা হৈছে আৰু, কিন্তু গুণ্ডা বাহিনী লৈ আহিছে এইটোতো নহয়। কোনোবা প্ৰাৰ্থীৰ সমৰ্থকে এই কথাটো সহজ হোৱা নাই, তেওঁলোক কৰিছে কথাটো, আমি যে কোৱা নাই, এইটো অভিযোগ আমাৰ সমাজত নাই, এইটো অভিযোগ হ'ল আপোনাৰ মিত্ৰদল আৰু এটা কথা